হেল্ল' সকলোকে নমস্কাৰ জনাই মই অঞ্জু কোঁৱৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো মই আজি আপোনালোকক দেখুৱাম মোৰ ঘৰৰ টাবকেইটাত ফুলখিনি ৰুবৰ বাবে মই সেই টাবকেইটাৰ মাটিখিনি কেনেকৈ তৈয়াৰ কৰিছিলোঁ তো সেইখিনি আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। তো প্ৰথমে আমি মাটিখিনি ভালদৰে গুড়ি কৰি লৈছোঁ যাতে ডাঙৰ ডখৰাটো নাথাকে। তাৰপিছত এতিয়া কেঁচুসাৰ মিলাইছোঁ, যিটো নেকি আমি ঘৰতে বনাইছিলোঁ পাচলিৰ বাকলি দি। যিবিলাক আমি পাচলি খাইছিলোঁ তাৰ বাকলিবিলাক জমা কৰি পেলাই ড্ৰাম এটাত ভৰাইছিলোঁ আৰু তাত আমি কেঁচু এৰি দিছিলোঁ। তেনেকৈ কেঁচুসাৰ ঘৰতে তৈয়াৰ কৰিছিলোঁ আৰু সেয়া এতিয়া ইয়াতে 10% দিছোঁ। ভালদৰে মিহলাই গোটেই মাটিখিনিৰ লগতে ভালদৰে তাক মিশ্ৰণ কৰি লৈছোঁ। এতিয়া এয়া মাটিখিনি আমাৰ টাবত ফুল ৰুবৰ কাৰণে, টাবত ভৰাবৰ কাৰণে ৰেডি হৈ গ'ল। তো এতিয়া আমি টাবত ভৰাই ল'ম। এয়া टाब ले दिया, इसमें होल कर रही है। টাবকেইটা ফুটাকেইটা একেবাৰে বন্ধ হৈ থকাৰ নিচিনা হৈছে। প্ৰথমে আমি সেইকেইটা অলপমান ঠিক কৰি লওঁ, ফুটাই লৈছোঁ অকণমান, পানীটো যাতে জমা হৈ নাথাকে। আৰু এই টাববিলাক মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ, 10টা আছিলে। খুবেই ভাল, চাইজো ডাঙৰ আৰু খুব কম প্ৰাইজৰ আছিলে। 375 আছিলে নেকি। তো এতিয়া আমি টাবত মাটিখিনি ভৰাই ল'ম। যিটো ওপৰৰ পৰা তলত মাজৰ যিটো দাগি আছে আমি তালৈকে মাটিখিনি ভৰাই ল'ম। এনেদৰে টাববিলাকত মাটিখিনি আমি ভৰাই ল'লোঁ।